মই চাৰিওফালে নিৰীক্ষণ কৰি চাওঁচোন। প্ৰথমে মই পূবফালে চাওঁচোন, পূবফালে পূবফালে দেখোন নিয়মবোৰ নাই, কলৈ বাৰু গ'ল? এইবাৰ মই পশ্চিম ফালে চাওঁচোন। পশ্চিম ফালেও দেখোন নাই, কলৈ বাৰু গ'ল গোপালকসকল? এইবাৰ মই দক্ষিণ ফালে চাওঁচোন, দক্ষিণ ফালে দক্ষিণ ফালেও দেখোন নাই, সিহঁত বাৰু কলৈ গ'ল? এইবাৰ মই উত্তৰ ফালে চাওঁ, উত্তৰ ফালে এইফালে নৃত্য কৰি কৰি আহি আছে। এয়াই মোৰ মুৰাৰী হুজুৰ। আজি মই ৰামকৃষ্ণ নিধন কৰি অংক মহাৰাজৰ দৰাজ্য লাভ কৰিম। বাৰু মই এই আবিদৰাতে অলপ পাৰ হৈ থাকি সিহঁতক আক্ৰমণ কৰাই ভাল।
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
Thank